ক্ষমতা সরকার কোনে বনাইছে আমি হে বনাইছো পাবলিকে হে বনাইছে হ্যাঁ মামা 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 কই বলে দুটাই খেলে মামা 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 কই মামা খাই জমাইছে মাজত মাত্ৰ এটা দিন বাকী একশন আৰম্ভ হ'ব হিমন্ত চৰকাৰৰ গাঁৱে গাঁৱে সোমাব অসম আৰক্ষী অহা 1 ছেপ্টেম্বৰৰ পৰা একশন মোডত সাজু অসম আৰক্ষী জিলাই জিলাই গাঁৱে গাঁৱে সোমাব অসম আৰক্ষী লক্ষ্য অবৈধ স্বামী কোন কোন অবৈধ স্বামীত যাব লাগিব জেললৈ অহা 1 ছেপ্টেম্বৰৰ পৰা একশন মোডত সাজু হৈছে অসম আৰক্ষী অবৈধ স্বামী বিচাৰি আৰম্ভ কৰিব অভিযান আকৌ জেললৈ যাব বহু অবৈধ স্বামী পূৰ্বতে হিমন্ত চৰকাৰৰ বাল্য বিবাহ অভিযানত জেললৈ গৈছিল বহু অবৈধ স্বামী পূৰ্বতে জেললৈ যোৱাৰ পৰা বৰ্তমানলৈকে নতুনকৈ বাল্য বিবাহৰ লগত জড়িত হৈ পৰা সেইসকল স্বামীক জেললৈ দিব অসম আৰক্ষীয়ে মাজত মাত্ৰ 24 ঘণ্টাহে বাকী এই 24 ঘণ্টাৰ পিছতেই আৰম্ভ হ'ব অসম আৰক্ষীৰ মাৰাথন অভিযান বহু স্বামীৰ হাতত লগাব হেণ্ডকাপ অহা ছেপ্টেম্বৰ অক্টোবৰ মাহত চাইল্ড মেৰেজৰ বিৰুদ্ধে আমি দ্বিতীয়টো অভিযান চলাবৰ বাবেও আমি সিদ্ধান্ত লৈছো আৰু ইতিমধ্যে আমাৰ আৰক্ষী অধীক্ষকসকলক এই ক্ষেত্ৰত যাৱতীয় নিৰ্দেশ এই কনফাৰেন্সৰ সময়ত দিয়া হৈছে নিউজ ডেস্ক ৰিপোৰ্ট nbmedia.com